আজি আমি আহিছোঁ সুদাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সমাধি ক্ষেত্ৰলৈ। এইখন ভিতৰলৈ প্ৰৱেশ কৰা দুৱাৰ আৰু ইয়াতে প্ৰৱেশ কৰিবলৈ নাম এণ্ট্ৰি কৰাব লাগে। ইয়াত সমাধি ক্ষেত্ৰৰ দৰ্শনৰ সময়ৰ জাননী লগোৱা আছে। এয়া ভিতৰলৈ প্ৰৱেশ কৰি এক সুন্দৰ পৰিৱেশ দেখিবলৈ পোৱা যায়। তেখেতে গোৱা সুন্দৰ সুন্দৰ গানবোৰ শুনি থাকিবলৈ পোৱা যায়। হোৱা ৱাটাৰ ফাউণ্টেইন। আমাৰ আয়াতে এইবোৰ চাই বৰ ভাল পায়। তাই আগে আগেই দৌৰি গ'লেই চাবলৈ। এই লাইটৰ পোহৰৰ সুন্দৰ পৰিস্থিতি কিন্তু সন্ধিয়াৰ সময়তহে উপভোগ কৰিব পাৰি। দেখিছেনে কিমান ধুনীয়া সুন্দৰ পৰিৱেশ। আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এই সুন্দৰ পৰিৱেশটি। এয়া সাংস্কৃতিক মঞ্চ। এতিয়া আমি সমাধি স্থানলৈ আগবাঢ়ি আছোঁ। সমাধি স্থানলৈ যোৱাৰ আগতে সোঁফালে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এটি প্ৰতিমূৰ্তি ধুনীয়াকৈ বনাই থোৱা হৈছে। সমাধি স্থানলৈ প্ৰৱেশ কৰাৰ আগতে জোতা চেণ্ডেল খুলি থৈ যাব লাগে। এয়া ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সমাধি স্থান। আৰু পিছফালে হোৱা সংগ্ৰহালয়। তেখেতৰ কৰ্মৰাজিৰ প্ৰতিচ্ছবিবোৰ এই সংগ্ৰহালয়ত সংগ্ৰহ কৰি ৰখা হৈছে। আমি সংগ্ৰহালয়ৰ ভিতৰলৈ প্ৰৱেশ কৰি তেখেতৰ কিছু প্ৰতিচ্ছবি দেখুৱাব চেষ্টা কৰিছোঁ। বুকু হম হম কৰে দেখিছেনে তাইক? তাই আগে আগেই দৌৰি আছে। এয়া সংগ্ৰহালয়ৰ ভিতৰৰ দৃশ্য। মই কিছু আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ।
এয়া ভিতৰলৈ প্ৰৱেশ কৰি দেখিলোঁ তেখেতৰ কৰ্মজীৱনৰ কিছুমান মুহূৰ্ত ধুনীয়াকৈ সংৰক্ষণ কৰি ৰখা হৈছে। আমাৰ আয়াতে ছবিবোৰ চাই বৰ ভাল পাইছে। এতিয়া আমি সংগ্ৰহালয় আৰু সমাধি স্থানখিনিৰ পৰা ওলাই আহিলোঁ।